অতি সহজে সফলতা কেতিয়াও পোৱা নাযায়। তাৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা আৰু আত্মবিশ্বাস। সফলতাৰ কোনো শ্বৰ্টকাট নাই। মনত ইচ্ছা থাকিলে আৰু ধৈৰ্য সহকাৰে পঢ়া শুনাত আগবাঢ়িলে সফলতা এদিন আহিবই। ইংৰাজীত এষাৰ কথা আছে, when there is a will, there is a way। মনত এটা ভাৱ পঢ়ি ল'ব লাগিব, আনেহে পাৰে নেকি, মই কিয় নোৱাৰিম, ময়ো পাৰিব লাগিব। প্ৰতিযোগিতামূলক দৌৰত আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীয়ে অনেক কষ্ট কৰিবলগীয়া হয়। সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সমানে কষ্ট কৰে। আপোনাৰ ল'ৰা ছোৱালী কি নপঢ়ে নেকি? মোৰ ল'ৰা ছোৱালী কি নপঢ়ে নেকি? সকলোবোৰ ল'ৰা ছোৱালীয়ে সমানে কষ্ট কৰে, কিন্তু তাৰ মাজত কেইজনমানৰ বাহিৰে বাকীসকলে পৰীক্ষাত সফলতাৰ মুখ কিয় দেখা নাপায়? এই কাৰণসমূহ আপুনি, মই আৰু সকলো অভিভাৱকে ভূঞাই ভালদৰে চাব লাগিব। আমাৰ সমাজৰ প্ৰতি এটা দায়িত্ব আছে, প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব আছে ল'ৰা ছোৱালীবিলাক সমানে আগবঢ়াই নিয়া, তেতিয়াহে সমাজখন সুস্থ আৰু সবল হ'ব। ইয়াৰ কাৰণসমূহ নেকি? এই কাৰণসমূহ ভূঞাই চালে বিভিন্ন কাৰণ দেখা পোৱা যায়। আজিৰ আলোচনাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে মানসিকভাৱে নিজকে কেনেদৰে প্ৰস্তুত কৰিব লাগে তাক আমি ব্যাখ্যা কৰিম। স্কিপ নকৰাকৈ ভিডিঅ'টি চাওক, লাইক আৰু কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰক। সকলোকে মোৰ চেনেল ইউটিউব 65লৈকে আদৰণি জনাইছোঁ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা আন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাই হওক, সকলো পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। আহক এতিয়া আমাৰ আলোচনাৰ মাজলৈ যাওঁ। আলোচনাৰ প্ৰথম দিশটো হ'ল লক্ষ্য। যিকোনো কামৰ বাবে সদায় লক্ষ্য থিৰ কৰি ল'ব লাগিব। অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ লক্ষ্যনো কি তাক আগতে জানি ল'ব লাগে। উদাহৰণস্বৰূপে ধৰি ল'লোঁ, এজন ছাত্ৰৰ লক্ষ্য হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু লগতে তাত সফল হোৱা। তেওঁৰ লক্ষ্য এটাই যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে মানসিকভাৱে নিজকে প্ৰস্তুত কৰাৰ লগতে পঢ়াৰ বাবে মনোনিৱেশ কৰা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দোধোৰ মোধোৰত পৰা দেখা যায়। বিজ্ঞান শাখাত নামভৰ্তি কৰিম নে কলা শাখাত পঢ়িম নে বাণিজ্য শাখাত নামভৰ্তি কৰিম, এই ক্ষেত্ৰত পিতৃ মাতৃয়েও সিদ্ধান্ত গ্ৰহণ কৰোঁতে যথেষ্ট দোধোৰ মোধোৰত পৰে। পৰীক্ষাৰ আগৰ সময়ছোৱা অতিকে গুৰুত্বপূৰ্ণ। পৰীক্ষাৰ আগত মানসিক আৰু শাৰীৰিক স্বাস্থ্য দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ। 2 নম্বৰ দিশটো হ'ল উদ্দেশ্য, অৰ্থাৎ অবজেক্টিভ। পৰীক্ষাত বহাৰ আচল উদ্দেশ্যনো কি? কিয় তেওঁ পৰীক্ষাত বহিব লাগে? ইয়াৰ উত্তৰটো হ'ল হাইস্কুলৰ পৰীক্ষাত পাছ কৰি পৰৱৰ্তী পৰ্যায়ত এখন উচ্চমানৰ মহাবিদ্যালয়ত নামভৰ্তি কৰা, নাইবা উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি নিজৰ হাবিয়াস মতে যিকোনো এখন উচ্চ শাৰীৰ কলেজত নামভৰ্তি কৰি জীৱনৰ লক্ষ্য পূৰণ কৰা। ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ম বুলি মনতে ভাবিলে ছায়েন্স পঢ়িবই লাগিব, কিন্তু উচ্চপদস্থ প্ৰশাসনিক বিষয়া হোৱাৰ মন থাকিলে ছায়েন্স, আৰ্টছ বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত নামভৰ্তি কৰিলেই হ'ব। নিজ উদ্দেশ্যত সদায় অটল হৈ থাকিলেহে উদ্দেশ্য পূৰণ হ'ব। 3 নম্বৰ দিশটো হৈছে ইনফৰমেশ্যন, তথ্য। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে সকলো তথ্য জানি লোৱা দৰকাৰ। যেনে পৰীক্ষা কি বিষয়ৰ ওপৰত হ'ব, কি বিষয়ত কিমান নম্বৰ থাকিব, আগৰ প্ৰশ্নকাকতৰ মাননো কেনেকুৱা আছিল, প্ৰশ্নকাকতসমূহ ক'ত পোৱা যাব, কিমান সময়ৰ বাবে পৰীক্ষা দিব লাগিব, প্ৰশ্নকাকত কিমান নম্বৰৰ হ'ব, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কি কিতাপ পঢ়িব লাগিব, কিতাপসমূহ ক'ত পোৱা যাব, পৰীক্ষাৰ চিলেবাছ কি হ'ব, ভাল কোচিং ক'ত অৱস্থিত, অনেক প্ৰশ্ন মনলৈ আহিব। সকলো কথা ভালদৰে জুকিয়াই মানসিকভাৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। দৰকাৰ হ'লে সকলোবোৰ কথা বহী এখনত লিখি ল'ব লাগিব। 4 নম্বৰ দিশটো হৈছে সম্পদ, ৰিচোৰ্চেছ। পৰীক্ষাৰ সম্পদসমূহ জানি ল'ব লাগিব। প্ৰস্তুতিৰ বাবে বিভিন্ন বিষয়ৰ কিতাপসমূহ গোটাব লাগিব। বেলেগ বেলেগ লিখকৰ বেলেগ বেলেগ কিতাপ, সকলো কিতাপৰ লিখাৰ মানদণ্ড একে নহ'বও পাৰে। গতিকে উৎকৃষ্ট কিতাপখন বাছি গোটাই ল'ব লাগিব। আগৰ বছৰৰ প্ৰশ্নকাকতসমূহ গোটাই ল'ব পাৰিলে ভাল। উৎকৃষ্ট মানৰ নোট গোটাই ল'ব লাগিব। সুদক্ষ কেৰিয়াৰ কোচিং চেণ্টাৰৰ পৰা ভাল নোট বাছনি কৰিব লাগিব। এই সকলোবোৰ সম্পদ গোটাইহে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা চিন্তা কৰিব পৰা যাব। 5 নম্বৰ দিশটো হৈছে একশ্যনছ টু বি টেকেন, অৰ্থাৎ কাৰ্যতালিকা। কাৰ্যতালিকা বুলিলে কি কাম কেতিয়া আৰু কেনেকৈ কৰিব লাগিব তাক নিৰূপণ কৰা। এখন চাৰ্ট তৈয়াৰ কৰি কি কাম কোন সময়ত কেনেকৈ কৰিব লাগে তাক লিপিবদ্ধ কৰক। কামবোৰ কেতিয়া আৰু কেনেকৈ কৰিলে সুবিধা হ'ব তাক পৰীক্ষাৰ কেইমাহমান আগতে লিখি লোৱা উচিত।
টিউশ্যন কেতিয়ালৈ কৰিলে সুবিধা হ'ব, পৰীক্ষাৰ ফৰ্ম পূৰণ কৰি কোন তাৰিখে আৰু কেনেকৈ জমা দিয়া হ'ব, নিজে গৈ জমা দিম নে আন কাৰোবাৰ হাতত দিম নে অনলাইন প্ৰপত্ৰ পূৰণ কৰি জমা দিম, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোনটো বিষয় কেতিয়া পঢ়িম, আগবেলা কি বিষয়ৰ ওপৰত অধ্যয়ন কৰিলে সুফল পোৱা যাব, পিছবেলা কি বিষয়ৰ ওপৰত মনোনিৱেশ কৰিলে বেছি লাভ হ'ব, কেনেকৈ পঢ়িম, অকলে পঢ়িম নে আন বন্ধুৰ লগত পঢ়িম। কাৰণ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময় নিৰ্ধাৰণ এক অতি দৰকাৰী কথা। প্ৰতিটো মিনিটৰ মূল্য বুজি তাক ব্যয় কৰিব লাগিব, তেতিয়াহে গোটেইকেইটা বিষয় খৰচি মাৰি পঢ়িব পৰা যাব। মূল বিষয়কেইটাৰ বাবে কিমান সময় খৰচ কৰিলে লাভ হ'ব তাক থিৰাং কৰিব লাগিব। পৰীক্ষা হলত বহিবলৈ কি কি সামগ্ৰী নিব লাগিব তাক আগতেই লিখি লওক। প্ৰতিটো কাম আগতীয়াকৈ লিখি প্ৰস্তুতি আৰম্ভ কৰিলে যিকোনো কাম সহজেই কৃতকাৰ্য হ'ব পাৰি। আত্মবিশ্বাস আৰু মনোবল সদায় অটুট ৰাখিব লাগিব। মনত সদায় ভাৱ পুহি ল'ব লাগিব, আনেহে পাৰে নেকি, ময়ো পাৰিম, মই পাৰিবই লাগিব। কেৱল মাত্ৰ লাগিব ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস। 6 নম্বৰ দিশটো হৈছে অন্তিম ফলাফল, এণ্ড ৰিজাল্ট। সকলো কাম কৰাৰ পিছত ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব। হয়, ফলাফল ভাল হ'ব, নাইবা আগলৈ আৰু উন্নত হ'ব লাগিব। ফলাফল কিবা কাৰণত নিজৰ ক্ষেত্ৰত ভাল নহ'লেও ধৈৰ্য নেহেৰুৱাই দুগুণ উৎসাহত আগবাঢ়ি যাব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত কিছুমান পৰীক্ষাৰ্থীয়ে 3 বাৰৰ মূৰতহে মূল তালিকাত স্থান পোৱা দেখা যায়। সেইবাবে ধৈৰ্য ধৰাটো অতি দৰকাৰ। ধৈৰ্যৰ আন এক নাম সফলতা, আৰু ইয়াৰ ফল সদায় মিঠা। 7 নম্বৰ দিশটো হ'ল পৰ্যালোচনা, ৰিভিউ। প্ৰতিটো কামৰ অন্তত কামৰ পৰ্যালোচনা কৰা উচিত। কামটো সুন্দৰভাৱে সমাপন হ'ল যদি তাৰ আঁৰৰ কাৰণসমূহনো কি, আৰু যদি সফলভাৱে সম্পন্ন নহ'ল তাৰ কাৰণসমূহনো কি। প্ৰতিটো কামৰ অন্তত পৰ্যালোচনা কৰিলে কি কি কাৰণত সফলতা প্ৰাপ্তি নহ'ল কাৰণবোৰ ভুঁইয়াই চালে পিছৰবাৰ সেই কামত যে 100% ফল পোৱা যাব সেইটো একেবাৰে সত্য। ঘৰত বিয়া বাৰু পাতিলে প্ৰথমবাৰ সদায় খেলি মেলি হোৱা দেখা যায়। বিয়াৰ শেষত ঘৰৰ সকলোবোৰ বহি বিয়াখনৰ পৰ্যালোচনা কৰে, যেনে কোনোবাই ৰসগোল্লা ভাগতেই নাপালে বা কোনোবাই ৰসগোল্লা 2টা বেছিকৈ খালে ইত্যাদি। আজিৰ আলোচনাত প্ৰতিযোগিতামূলক দিনত পৰীক্ষাৰ বাবে মানসিকভাৱে নিজকে তৈয়াৰ কৰি আত্মবিশ্বাস বঢ়াই কেনেদৰে সবল কৰিব পাৰি তাৰ বিষয়ে কিছু আভাস দিয়া হ'ল। আলোচনাটি কেনে হ'ল তাৰ বিষয়ে মন্তব্য কৰিলে পৰম সন্তোষ পাম। লগতে চেনেলটি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক, তেতিয়া মোৰ চেনেলটি আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আজিলৈ ইমানতে সামৰি বিদায় মাগিছোঁ। ধন্যবাদ।